নমস্কাৰ আপোনালোক সকলোকে নয়নাছ ক্ৰিয়েশ্যনৰ অন্য এটি অকণমানি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুদিন হ'ল কোন ধৰণৰ মেখেলা চাদৰৰ ডিজাইনৰ ভিডিঅ' দিব পৰা নাই। দুৰ্গা পূজা আহি পালেহিয়ে যিহেতু অকণমান কাপোৰৰ অৰ্ডাৰ আছিলে, ব্লাউজ মেখেলা চাদৰ এনেধৰণে চিলাবলগীয়া আছিলে, সেয়েহে কোনো ধৰণৰ ভিডিঅ' বনাবলৈ সময়ে পোৱা নাই। তথাপি মই ৰেডি কৰা কেইযোৰমান কাপোৰ আপোনালোকৰ মাজত দেখাব বিচাৰিছোঁ আজি। এয়া পূজাৰ বাবে অৰ্ডাৰ আছিলে নিবলগীয়া কাপোৰ, মেখেলা চাদৰ দহি কৰা, ব্লাউজ গোটেইখিনি কেইযোৰমান কাপোৰ কেইযোৰ ৰেডি হৈ গ'ল আৰু ৰেডি কৰিবলগীয়া আছে বহুখিনি। তো মই ভাবিলোঁ কি আপডেট এটা দি থওঁ, যিহেতু বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। মই বনোৱা মেখেলা চাদৰৰ অৰ্ডাৰ আছে, অতি সোনকালে বনালে নিশ্চয় ভিডিঅ' দিম। কিন্তু এয়া ক্লাইণ্টে দিয়া কাপোৰ চিলাবলগীয়া। আৰু আপোনালোকৰ মাজৰ বহুতেই ব্লাউজৰ কাটিংটো দেখাব কৈছে। অতি সোনকালে পূজাৰ পিছত মই সেইটো ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ।